কৰি আছে ভাল কৰি আছে এটা এনেকুৱা ঠাই ইয়াতে এনি টাইম হাৱা আহি থাকে তাৰমানে যে আমাৰ কঁঠাল দুই ভাই এইটো চাওক কিমান ধুনীয়া এটা পৰিৱেশ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ ব্লগাৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো গোটেই দিন ঘৰত আজি গোটেই দিন বহি বৰিং লাগি আছিল। তো বন্ধু এজনে ফোন কৰিল, অকল আজি একো গাড়ী চাড়ী নাই, তো আজি হ'ব চাইকেল ৰাইড। তো এইকাৰণে চাইকেল লৈ ওলাই আহিছোঁ আৰু এনেকুৱা জেগাত যাম আপোনালোকক দেখাম, তাতে নেচাৰেল পৰিৱেশ তো মই য'ত আছোঁ এতিয়া এইটো হ'ল ফকীৰাগ্ৰাম ষ্টেচনৰ পিছফালে কোৱা চলে। তো পিছফালৰ নাজাৰাটো আপোনালোকক একবাৰ দেখাম। তো আপোনালোকে চাওকচোন কেনে লাগে কমেণ্টত জনাব। গাইজ চাওক আপোনালোকে এই ফুলটো ধ্যান অলপমান ধ্যান কৰিব। এটাই গছ কিন্তু ফুল কেই কালাৰৰ চাওক আপোনালোকে। গছ এটাই কিন্তু ফুল কেই কালাৰৰ। তো মই এটাই ক'ব খুজিম যে আমিতো ইমান ফুল কিনো, কিন্তু এই ফুলত মানুহে কিয় যত্ন নলয়। একচুৱেলি গৌৰৱৰ কাৰণে ৰখি আছিলোঁ। তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো লাহে 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 গৈ আছোঁ। তাৰমানে গাইজ এতিয়া এনেকুৱা হৈ গৈছে ইউটিউবত অহাৰ পিছত য'তে যাওঁ আপোনালোকক যদি লগত লৈ নাযাওঁ না একদম বেয়া লাগি থাকে। তো সেইকাৰণে বলক একেলগে গৈ আছোঁ, আপোনালোককো লৈ গৈ আছোঁ। মোক বহুত ভাল লাগি আছে। তো বন্ধুসকল, আমাৰ আজি যিটো ডেষ্টিনেশ্যন আছে এই ডেষ্টিনেশ্যনটো হৈছে আমি এটা পাহাৰত গৈ আছোঁ। আৰু এইটো পাহাৰৰ স্পেচিয়েলিটি এইটোৱে, এই পাহাৰটোৱে আমাৰ যিটো কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু ধুবুৰী ডিষ্ট্ৰিক্ট আছে এই দুটা ডিষ্ট্ৰিক্টক কোৱা চলে ভাগ কৰি দিছে। এই পাহাৰটো একচুৱেলি আমাৰ ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ হয়। তো গৈ আছোঁ লাহে 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 লাহে। আপোনালোকে কেতিয়াবা আপোনালোকেও চাইকেল ৰাইড কৰি চাবচোন, বহুত ভাল লাগে। আৰু কি ক'ম, ক'ব লগা একো নাই, গৈ আছোঁ, চাই থাকিব। তো বন্ধুসকল, মই অলপমান আগতে এটা ল'ৰাক দেখিছোঁ ৰাস্তাত তো ই কি কৰি আছে, ই কিন্তু বাইক চলাব নাজানে এতিয়াও। তো ই কি কৰি আছে মেইন ৰাস্তা যিটো আমি গৈ আছোঁ চবে, তো এইটো ৰাস্তাতে ই কি কৰি আছে, ট্ৰাই কৰি আছে, শিকি আছে আৰু। তো মই এইখিনিয়ে ক'ব বিচাৰোঁ যে একচুৱেলি বাইক চলা শিকক, তাতে মোক একো ক'ব লগা নাই। একচুৱেলি বাইক চলাৰ কাৰণে এইটো ৰাস্তা নহয় তাৰ। ই এতিয়াও একচুৱেলি ভালকৈ শিকা নাই। তো শিকক, ফিল্ড আছে, ফিল্ডত গৈ শিকক। কিন্তু ৰাস্তাত চলোৱাটো ঠিক নহয় ডাইৰেক্টলি, কাৰণ বহুতে ৰাস্তাত থাকে, বহুত মানুহ থাকে, বুঢ়া মানুহ থাকে, এই সৰু সৰু ল'ৰা ছোৱালীবিলাক থাকে। তো প্লিজ, যদিও এই ভাইটিটো যদিও ভিডিঅ' দেখি আছে, তো প্লিজ বেয়া নাপাবা, মই এইটো মোৰ মনৰ পৰা কৈছোঁ। একচুৱেলি এনেকৈ ডাইৰেক্ট নচলাবা ৰাস্তাত। বাইচান্স এটা এক্সিডেণ্ট হৈ গ'লে তোমাৰো বহুত ক্ষতি হ'ব, আৰু যাৰ এক্সিডেণ্ট হ'ব তাৰতো ক্ষতি হ'বই। এইটোৱে। তো বন্ধুসকল, লাহে লাহে কৰি আমাৰ ডেষ্টিনেশ্যনটো পাবৰ হ'ল আৰু একদম লাহে লাহে আহি 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 আমাৰ ডেষ্টিনেশ্যন পাম এতিয়া। তো ডেষ্টিনেশ্যনটো অলপ দেখাই দিওঁ আপোনালোকক দূৰৰ পৰা। গাইজ আহি 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 পালোঁ, পাহাৰত সোমাইছোঁ আমি এতিয়া। তো গাইজ লাইফত কিছুমান সৰু সৰু মুমেণ্ট আপোনালোকে এনজয় কৰিব, কাৰণ চবৰে লাইফত ডাঙৰ ডাঙৰ মুমেণ্ট নাহে তাৰমানে। তো কিছুমান সৰু সৰু মুমেণ্টটো আমি চবে এনজয় কৰি যাব লাগে। তো যেনেকৈ আমি সৰু সৰু মুমেণ্ট এনজয় কৰি আছোঁ, তেনেকৈ আপুনিও মোৰ ভিডিঅ'বিলাক আৰু আপুনিও এনেকৈ এনজয় কৰি থাকক। এই ঠাইখিনিত আহিলে অলপ টাইম যিটো ৰাস্তা এই পাহাৰৰ পৰা নামোতে একদম নিজে 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 নামি যায় না, চাইকেলেই হওক বাইকেই হওক। তো এই ফিলটো মই আপোনালোকক দিব চেষ্টা কৰিম। মোক ভাল লাগে, আপোনালোককো নিশ্চয় ভাল লাগিব। এই ফিলটো মই আপোনালোকক দিব চেষ্টা কৰিম। তো আপোনালোকে বেক কেমেৰাৰে ফিলটো লৈ লওক।
বন্ধুসকল ডেষ্টিনেশ্যনত আহিছোঁ পাহাৰৰ একদম আমি পাহাৰৰ মাজত এতিয়া আৰু এই যিটো জেগাত আমি থিয় দিছোঁ মানে ইয়াতে এনেকুৱা এটা হাৱা আহে মানে ইয়াতে থকা মানুহবিলাকৰ চাগে ফেন নালাগে এনে হৈ যায় মানে হাৱাটো ইমান ধুনীয়া না বতাহ মাই গড তো মই কেনেকুৱা জেগাত আছোঁ চাই লওক মই আপোনালোকক বেক কেমেৰাৰে দেখাই দিম একচুৱেলি হা তো এই প্লেচটো ইমান আমাৰ ইফালে নাই না মানে আমাৰ ইফালে থাকিলে যে ইমান ভাল লাগিল হয় না তো গাইজ এনে এবাৰ চাওক এনে চাই দিয়ক মই নাজানো মোৰ কেমেৰাত কিমান জাষ্টিফাই হ'ব কিন্তু মই আপোনাক মোৰ যেনেকুৱা ফিল হৈ আছে মই ঠিক তেনেদৰে আপোনালোকক তেনেকুৱাই ফিল দিব চেষ্টা কৰিম আপোনালোকক তো আপোনালোকে ভিডিঅ'টো বেক কেমেৰাৰে চাই লওক প্লেচটো কেনেকুৱা পাহাৰ চবফালে আপুনি দেখিছেনে আৰু ইয়াতে এটা মানে পাহাৰৰ এটা কেনেকুৱা আলি হৈছে আপোনালোকক কেমেৰাত দেখাই আছোঁ মই এইটো আপোনালোকে চাই ল'ব এইটো চাইছেনে এইটো মানে এটা আলিৰ নিচিনা আৰু পিছফালে আৰু পাহাৰ এইটো চাই লওক আপোনালোকে আৰু লগতে এটা ঈদগাহ আমাৰ মুছলমান ভাইসকলে যেতিয়া কি কয় সিহঁতৰ মানে ঈদ হয় গ'লে ঈদ তো ইয়াতে আহি চবে নমাজ পঢ়ে বহুত এটা মানে একদম শুদ্ধ মানে এইটো কোৱা চলে একদম শুদ্ধ ঠাই শুদ্ধ জেগা একদম এইটো তো গাইজ আহিছোঁ একচুৱেলি ইয়াতে আহিছোঁ আৰু অহাৰ কাৰণ খালি যে মই ঠাইটোৱে দেখিম এইটোও নহয় ঠাইটোও দেখিব আহিছোঁ ন' ডাউট কিন্তু লগতে মোৰ এটা বন্ধু আছে এইটো হ'ল আইজুল মোৰ বন্ধু হয় হা তো আইজুল তো কিবা কৈ দে মোৰ চেনেলত এটা বন্ধু হয় হা যি চেনেল কৰি আছে ভাল কৰি আছে হা ৰাইজ আপোনালোকে দেখক চবে ছাবস্ক্ৰাইব কৰিব হা চবে ছাবস্ক্ৰাইব কৰিব আৰু এইটোৱে তো এই জেগাটোত কি মানে এনি টাইম হাৱা চলি থাকে নেকি আইজুল হয় হয় তো চাব পাৰিছে এইটো এটা এনেকুৱা ঠাই ইয়াতে এনি টাইম হাৱা আহি থাকে তাৰমানে তো এনেকুৱা ঠাইত ইমান দাম আপোনালোকে খালি এটা কথাই নাভাবিব যে আমি অকল এই টাউনতে মাটি কিনিব লাগে গাইজ কেতিয়াবা এনেকুৱা ঠাইত মানে গাঁৱতো মাটি কিনি চাওক আপোনালোকে মইতো আশা কৰিছোঁ কেতিয়াবা যদি পইচা হয় আপোনালোকৰ যদি মানে চবে যদি আশীৰ্বাদ কৰে মই এনেকুৱা ঠাইতে মাটি কিনিম তো বন্ধুসকল মই এটা কথা কৈছোঁ না যে গাঁৱত চবে শান্তিতে থাকে একচুৱেলি চবেই শান্তিত থাকে তো টাউনত কিন্তু ইমান এটা চৰাই থৰাই নাই ইমান চৰাই চিৰিকটি এইবিলাক নাই ইমান হা টাউনত আৰু কি কিন্তু গাঁৱত আছে তো গাঁৱত আছে এটা গছত কিমান ধুনীয়াকৈ বহি আছে চৰাইকেইটা আপোনালোকে চাবচোন সঁচাকৈ বহুত ভাল লাগে যে আমৰ গছ আৰু মানে কঁঠালৰ গছ একেলগতে মানে ইয়াতে এইটোৱে প্ৰমাণিত হৈছে যে আম আৰু কঁঠাল দুই ভাই এইটো চাব পাৰিছেনে এই মানে কি কয় ৰাইট ছাইডতটো আম গছ আৰু লেফ্টতটো কঁঠাল গছ তো চাই লওক আপোনালোকে এইটো আম গছ আৰু এইটো কঁঠালৰ গছ তো হেল্ল' ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ মানে এইখিনিয়ে টাটা বাই বাই সকলোৱে ভালে থাকিব ভালে থকাটোৱে কামনা কৰোঁ আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰটো আৰু কৰিবই আপোনালোকে তো টাটা বাই বাই টিল দেন টেক কেয়াৰ